হাই গাইজ নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি এয়া নাৰিকলৰ লাড়ু বনাই আছোঁ বিহু আহিছে সবে পিঠা লাড়ু বনোৱাত ব্যস্ত হৈ আছে সকলোকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ চেনেলত যিসকলে নতুন চাই আছে সাবস্ক্ৰাইব কৰি দিব লগতে সাপোৰ্ট কৰিব আৰু যাতে আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিব পাৰোঁ মই চেনি দিছোঁ মই চেনি দি বনোৱা নাৰিকলৰ লাড়ুহে খাই ভাল পাওঁ 2 বাটি চেনি দিলোঁ কিছুমানে গুড়েৰ বনায় মই গুড়ৰটো খাই বেছি ভাল নাপাওঁ মানে মই চেনিৰে ভাল পাওঁ সেইকাৰণে মই চেনি দিয়ে বনাওঁ বেছিভাগ আপোনালোকে কেনেকৈ বনায় জনাবচোন কমেণ্টত আৰু লাড়ু পিঠা বনালে নাই বিহুৰ সকলোৱে এয়া এলাচি দিছোঁ এলাচি দিলে এলাচিৰ চেণ্টটো ভাল লাগে নাৰিকলৰ লাড়ুত এইটো আপোনালোকে দিব পাৰে নিদিব পাৰে ভাল লাগিলে দিব নালাগিলে নিদিব এয়া নাৰিকলৰ লাড়ু বনোৱাতে বহুত টাইম লাগে অলপ অলপকৈ জুই দি ভাজি থাকিব লাগে আঠাটো নহলৈকে যেতিয়া আঠাটো আহি যায় গেছটো অফ কৰি অলপ ঠাণ্ডা কৰি নাৰিকলৰ লাড়ুটো বনালে বেছি ভাল হয় গৰমে গৰমে বনালে অলপ নৰম নৰম থাকি যায় ঠাণ্ডা কৰি বনালে মানে অলপ টাইট টাইট হয় খুব বেছি ভাল হয় নাৰিকলৰ লাড়ুটো ঠাণ্ডাত বনাবহে বেছি ভাল হয় আৰু এয়া মই কেইটুকুৰামান বাদাম দিছোঁ এইটো হৈছে এতিয়া মই এতিয়া গেছটো অফ কৰি দিছোঁ অলপ ঠাণ্ডা হ'বলৈ দিছোঁ অলপ ঠাণ্ডা হৈ লওক তাৰপিছত বনাই ল'ম এয়া এতিয়া ঠাণ্ডা হৈছে মই এতিয়া লাড়ুখিনি বনাই আছোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগে তো প্লিজ সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল সকলোৱে ভালে কুশলে থাকক আপোনালোকে জনাবচোন মোৰ এই লাড়ুটো কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাব নাৰিকলৰ লাডু ৰেডি